স্বাগতম আপোনালোকলৈ মোৰ আজিৰ এখন নতুন মিনি ব্লগলৈ। আজিৰ ব্লগটো হ'ল সৰুকৈ কৰা, তাৰ বাবে মই মিনি ব্লগ বুলি ক'লোঁ। আজিৰ এই প্ৰথমতে দেখুওৱা ফটোখিনি চাগে বুজিয়ে পাইছে, এইটো আমাৰ হুঁচৰি দল আছিল এইবাৰ বিহুৰ। তো এই বিহু গোটেইখিনি ৰাইজৰ জৰিয়তে উঠা আমাৰ পইচাৰে আমি সকলোৱে সৰু ডাঙৰ বাচ্ছা পাৰ্টি লৈ ভোজ ভাত খালোঁ। আজিৰ এই ভোজ ভাত খাই বহুতেই বেছি ভাল লাগিছে আৰু ৰান্ধনীজনীটো দেখিবলৈ পাইছে চাগে, এইটো আমি বৌ বুলিকে মাতোঁ। লাহে লাহেকৈ আমাৰ কাটা মেলা হৈয়ে গৈছে, ৰান্ধিবলৈ দেৰি হৈছে কাৰণ এজনেই ৰান্ধি আছে, তাৰ মাজত আছে ন এতিয়া ভোজ ভাত বুলি ক'লে অকণ দেৰি হয়েই। তাৰপিছত গোটেইখিনিতো দেখিছে, কোনোবাই কাটিছে কোনোবাই বনাইছে তেনেকৈ। এইটো হ'ল আয়ুষটো একদম ক'বই নালাগে, কটাৰী এখন লৈ অকণমানৰ কাৰণে ল'ৰাটোৰ গাত নালাগিলে। আৰু এইটো হ'ল ৰন্ধা বঢ়া হ'ল, তাৰপিছতে খোৱা দোৱা দিবলৈ ষ্টাৰ্ট কৰিলে কাৰণ পোৱালিবিলাকৰ বহুত বেছিয়ে ভোক লাগিছে কাৰণ দেৰিও হৈছে। আজিৰ মিনি ব্লগটো ইয়াতে সামৰণি কৰিলোঁ। ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।